নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। দিয়া হৈছে কেৱল কলা আৰু সেউজীয়া ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ এযোৰ বহুত বেছি মৰম লগা হাতে বোৱা মেখেলা চাদৰ। এই কাপোৰযোৰো ধুনীয়া হয়। ভিডিঅ'ত আপোনালোকে যেনেকুৱা কালাৰ দেখা পাইছে এনেকুৱা হয়, অলপ লাইট কালাৰৰ কাপোৰ বিচাৰে বহুতে। যদি তেনেকুৱা মেখেলা চাদৰ আপোনালোকক প্ৰয়োজন বা লাগে বুলি ভাবে আপোনালোকে ল'ব পাৰিব। পুনৰবাৰ জনাই দিছোঁ, কেৱল ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। দূৰৰ হ'লে অনলাইন যোগেহে পঠাই দিয়া হ'ব। আৰু যদি আপোনালোকৰ ঘৰ দূৰত হয়, যদি আপোনালোকে অনলাইন যোগে কাপোৰখিনি ল'ব ভয় কৰে বা নিবিচাৰে, তেনেহ'লে ৰঙিয়ালৈ আহি কাপোৰখিনি ল'ব পাৰিব। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনৰ ওপৰলৈকে বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ওচৰৰ পৰা দেখাই দিছোঁ, বহুত বেছি মৰম লগা হয়। কালাৰ কম্বিনেশ্যনটো বহুত বেছি ধুনীয়াকৈ বনাই দিয়া হৈছে। এয়া চাবচোন, এইখন ইয়াৰ মেখনৰ কালাৰটো ভিডিঅ'ত যেনেকুৱা কালাৰ দেখা পাইছে ছেম এনেকুৱা হয়। কলা আৰু বগা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, ওচৰৰ পৰা দেখাই দিছোঁ, অৰিজিনেল কালাৰ এইটো হ'ব আৰু ডিজাইনটো এনেকুৱা হ'ব। গুণা দিয়া হৈছে, সেয়েহে চাইনিংটো ধুনীয়া এটা কালাৰ মানে চাইনিং আহিছে। নেক্সট দেখাই আছোঁ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ওপৰলৈকে দিয়া হৈছে কলাৰ বাণীটো চাফ ৰং নহয় বা সেউজীয়াও নহয়, তেনেকুৱা এটা কালাৰ আছে। এই কালাৰটো বুই দিয়া হৈছে। আৰু আপোনালোকে ভিডিঅ'ত মানে যেনেকুৱা কালাৰ দেখা পাইছে এইটো কালাৰে হয়। পাতল গুলপীয়া আৰু বগা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। আঁচলৰ ডিজাইনটো এনেকৈ দিয়া হৈছে, গুণা ব্যৱহাৰ কৰা হৈছে। খুব বেছি ধুনীয়া হয়। আপোনালোকে যেনেকুৱা কালাৰ দেখা পাইছে ভিডিঅ'ত, এইটো কালাৰে অৰিজিনেল কালাৰ হ'ব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বিলাক কেনে পায়। এয়া চাবচোন, নেক্সট দেখাই আছোঁ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো এনেকৈ দিয়া হৈছে আৰু ওপৰলৈকে বুটাখিনি দিয়া হৈছে। আহল বহল এঙৈ দীঘল আছে। এয়া চাব, আন এযোৰ গুলপীয়া ৰঙৰ মেখেলা চাদৰ। নীলা আৰু সেউজীয়া ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। আহল বহল এঙৈ দীঘল আছে। এয়া চাব, আঁচলৰ ডিজাইনটো এনেকৈ দিয়া হৈছে। এয়া চাবচোন, আৰু এইযোৰ কাপোৰো যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। দূৰৰ হ'লে অনলাইন যোগে পঠাই দিয়া হ'ব। আৰু দূৰৰ হ'লে যদি আপোনালোকে অনলাইন যোগে পে'মেণ্টটো কৰিব ভয় কৰে বা আপোনালোকে বিশ্বাস নকৰে, তেনেহ'লে ৰঙিয়ালৈ আহি কাপোৰখিনি ল'ব পাৰিব। নেক্সট দেখাই আছোঁ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, ওপৰলৈকে বুটাখিনি দিয়া হৈছে। আহল বহল এঙৈ দীঘল আছে। এয়া আজি মই আপোনালোকৰ ওচৰত একেযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু দেখালোঁ। যদিহে মন পচন্দ হৈছে ল'ব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।